হাঁহি গালত টিপল পিঠিত টিপল কি যে ইমোচন চাবি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিছুমান ছোৱালী টাউনতে দেখা পাক তেনেকুৱা চলি ভাল লাগে বৰফৰ মাজত মোৰো কিন্তু নাচিবলৈ খুব মন আছে পিছে মোৰনো সপোনটো কেনেকৈ পুৰা হ'ব এতিয়া দেখোন ৰাতিপুৱা 5টা বাজিছে পুৱতি নিশাৰ সপোন ফলিয়াই বুলি কয় আকৌ আজিতো জোঁৱাই পোৱালিটোও আহিব তাকে ভালকে খুৱাই বুৱাই মনটো ভাল লগাব লাগিব কিজানি সিয়েই মোৰ সপোনটো পূৰ্ণ কৰে মোৰো কম ভাগ্য নহয় ONGCত চাকৰি কৰা জোঁৱাই এটা যে পালোঁ বাৰু তালৈকে ফোনটা লগাওঁ আহিবলৈ ওলাইছেনে নাই হেল্ল' জোঁৱাই তুমি ওলাইছানে হেল্ল' মা মই আহিলোৱে মই আৰু আপোনাৰ 45 মিনিটৰ পিছত পাই যামগৈ আৰু অহা নাই নহয় মা মই অকলেহে আহিছোঁ ই দেখোন পাবহিয়ে হ'ল মই একো কৰাই নাইচোন যাওঁ মই বনোৱা মেলাতে লাগোংগে আৰু দেই সপোনটোৰ কথা বৰকে মনত পৰি আছে দেই মা মা ক'ত আছে আপুনি মই আহিলোঁ মা মা আহক আকৌ মই বহি আছোঁ শুনটো পালাহি মা পালোহি আপুনি ভালে আছেনে বাৰু স্বাস্থ্য পাতি ভালনে আপোনাৰ আছোঁ আৰু কোনোমতে আমাৰ ইহঁতৰ খবৰ কি ইহঁতৰ সকলোৰে ভালেই বাৰু বৰ্তমান জোঁৱাইক বাৰু মই সপোনটোৰ কথা কৈ দিওঁ নেকি কওঁ লাগি আছে দেখোন মা আপুনিনো কি ভাবি আছে ইমানকে নাই একো নাই বাৰু তোমাৰ পৰানো কি লুকুৱাম তুমিতো মোৰ নিজৰ ল'ৰাৰ দৰেই হয়তো মা কওকচোন কওক কি কথা আজি পুৱতি নিশা মই এটা বৰ অদ্ভুত সপোন দেখিলোঁ তাৰ কথাই ভাবি আছিলোঁ কি সপোন মা অলপ ভালকে বুজাই ক'বনে হে লাজো লাগিছে নহয় বুঢ়ী মানুহৰ মুখত তুমি এনেকুৱা সপোন দেখি কি বা কোৱা একো নহয় মা কওকচোন কওক মই আপোনাৰ ল'ৰাহে কিবা কিনো হ'ব সপোনটোত মই দুটা ল'ৰাই বৰফৰ মাজত নাচি থকা দেখিলোঁ আৰু তেতিয়াৰ পৰাই মোৰ এই বৰফৰ ঠাইলৈ যাবলৈ খুব মন গৈ আছে সেইটো কথা সেইটো কিবা লাজ কৰিবলগীয়া কথা নেকি মই এনেও এইবাৰ ঠাণ্ডাৰ বন্ধত প্লেন কৰিয়ে থৈছোঁ আপুনি আৰু আমাৰ জোন আমি 3টা মিলি বোলো মনালীলৈ যাম গতিকে ভালেই হ'ল দিয়ক আপুনি সপোনো দেখিলে আপোনাৰ সপোনো পূৰণ হৈ যাব হ'ব বাৰু এতিয়া তুমি ফ্ৰেছ হৈ লোৱাগে মই তোমালৈ ভাত উলিয়াওঁগে পিছে পৰেও কথা পাতিব পাৰিম নহয় ঠিক আছে মা হ'ব তেন্তে মই ফ্ৰেছ হৈ লওঁ বাৰু কৈয়ে মই যে সেই জোঁৱাই পোৱালিটোক গানটোৰ কথা নক'লোঁ যে কোৱা হ'লে বহুত লাজ পালোহেঁতেন দেই আপোনালোকৰ বাৰু এই গানটো শুনি নাচো লাগেনে মোৰ কিন্তু সাংঘাতিকভাৱে দিনটোত ক্ৰিয়া কৰি আছে দেই এই গানটোৱে বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব